নমস্কাৰ দীপক শইকীয়া আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেন্স পৰীক্ষা সহায় হোৱাকৈ ভইচৰ পৰা এটা কনচেপ্ট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ঠিক আছে, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি পৰীক্ষাত দুটা অবজেক্ট থকা বাক্য এক্টিভ ভইচত থাকে তেতিয়া আমি কেনেকৈ পেছিভ ভইচলৈ নিম আপোনালোকক এতিয়া দেখুৱাই দিম। কিছুমান টেনচিটিভ ভাৰ্বৰ দুটাকৈ অবজেক্ট থাকে, এইটো কথা মনত ৰাখিব লাগিব। এটাক ডাইৰেক্ট অবজেক্ট বুলি কোৱা হয় আৰু আনটোক কি বুলি কোৱা হয়, ইনডাইৰেক্ট অবজেক্ট বুলি কোৱা হয়। তেনে বাক্য যেতিয়া এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিম তেতিয়া আমি এটা অবজেক্টক ছাবজেক্ট ৰূপে ব্যৱহাৰ কৰিম আৰু আনটোক অবজেক্ট হিচাপে ৰাখিব লাগিব। পেছিভ ভইচত যিটো অবজেক্ট তেনে ৰূপত থাকিব তাক কি বুলি কোৱা হয়, ৰিটেন অবজেক্ট বুলি কোৱা হয়। এই কথাটো আপোনালোকে মনত ৰাখিব। এতিয়া মই দুটা সেন্টেন্স ল'ম। তাৰে প্ৰথম সেন্টেন্সটো হ'ল হি টট আছ ইংলিছ। এই সেন্টেন্সটোত আছ আৰু ইংলিছ দুইটা হৈছে অবজেক্ট। তেওঁ আমাক ইংৰাজী শিকাইছিল। এই সেন্টেন্সটো এতিয়া জানিব লাগিব কোনটো টেন্সত আছে। টেন্সটো হৈছে সিম্পল পাষ্ট টেন্সত আছে এই বাক্যটো। আমি ভাৰ্ব লিষ্টখন মুখস্থ থাকিবই লাগিব। ভাৰ্ব লিষ্টখন মুখস্থ থাকিলেহে আমি ভইচ চেঞ্জটো কৰিব পাৰিম, এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিব পাৰিম। এতিয়া আমি আছটো যদি আমি অবজেক্ট হিচাপে ধৰোঁ তেতিয়া ছাবজেক্টত কি হ'ব, উই হ'ব। উইৰ লগত কি লাগিব, ৱেৰ লাগিব। উই ৱেৰ। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল টট আছিলে, ততে হ'ব, কাৰণ ভাৰ্বটো ভিটোত আছিলে, মানে পাষ্ট টেন্সত আছিলে। এতিয়া পাষ্ট পাৰ্টিচিপললৈ যাব, ভিটিলৈ যাব, টট হ'ব। উই ৱেৰ টট। তাৰপৰা ইংলিছ বহালোঁ। ইংলিছটো কি হ'ব, ৰিটেন অবজেক্ট হ'ব। ইয়াত মেইন ভাৰ্বৰ পিছতে ইংলিছটো বহাব লাগিব। তাৰপৰা একৰ্ডিং টু গ্ৰামাৰ ৰুলৰ মতে বাই বহালোঁ। হিটো কি হ'ব, হিটো ছাবজেক্টত আছিলে হি, এতিয়া অবজেক্টলৈ গ'লে কি হ'ব, হিম হ'ব। উই ৱেৰ টট ইংলিছ বাই হিম। এই চেণ্টেন্সটোত ইংলিছটো ৰিটেন অবজেক্ট, আমাক তেওঁ ইংৰাজী শিকাইছিল। এতিয়া আমি ইংলিছটো যদি অবজেক্ট হিচাপে ধৰোঁ তেতিয়া ছাবজেক্টৰ জেগালৈ আহিলে কি হ'ব, ইংলিছে হ'ব। ইংলিছৰ লগত কি লাগিব, ৱাছ লাগিব। এতিয়া মোক বহুতে সুধিব ইংলিছৰ লগত ৱাছ কি কাৰণে লাগিলে। ইংলিছৰ লগত ৱাছ এই কাৰণে লাগিলে যে ভাৰ্বটো পাষ্ট টেন্সত আছে। যদি ভাৰ্বটো পাষ্ট টেন্সত থাকি ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া তাৰ লগত কি লাগিব, ৱাছ লাগিব। ইংলিছ ৱাছ, ভাৰ্বটো কি হ'ব ইয়াত, এতিয়া টট হ'ব। টট কি কাৰণে হ'ব, টটটো ভিটোত আছিলে, মানে পাষ্ট টেন্সত আছিলে, এতিয়া পাষ্ট পাৰ্টিচিপললৈ যাব, টটে হ'ব। টিচ টট টট। আমি ভাৰ্ব লিষ্টখন মুখস্থ থাকিব লাগিব। ইংলিছ ৱাছ টট, তাৰপিছত ৰিটেন অবজেক্টটো বহিব, আছ বহিব। ইংলিছ ৱাছ টট আছ, একৰ্ডিং টু গ্ৰামাৰ ৰুলৰ মতে বাই বহিলে, তাৰপিছত কি বহিব, এক্টিভ ভইচৰ হিটো কি হ'ব, হিম হৈ যাব। যদি ছাবজেক্টত হি থাকে তেতিয়াহ'লে অবজেক্টত কি হ'ব, হিম হ'ব। ইংলিছ ৱাছ টট আছ বাই হিম। ইংৰাজী আমাক তেওঁ শিকাইছিল। মই যে এতিয়া ছাবজেক্টৰ লগত ৱাছ আৰু ৱেৰ ব্যৱহাৰ কৰিলোঁ, কি কাৰণে কৰিলোঁ, আমি চেণ্টেন্সটো চাব লাগিব। চেণ্টেন্সটো কোনটো টেন্সত আছে। যদি চেণ্টেন্সটো পাষ্ট টেন্সত আছে তেতিয়াহ'লে ছাবজেক্টৰ লগত হেল্পিং ভাৰ্ব কি হ'ব, ৱাছো বহিব পাৰে, ৱেৰো বহিব পাৰে। ৱাছ কি কাৰণে বহিব, যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া তাৰ লগত ৱাছ বহিব। যদি অবজেক্টটো ছাবজেক্টৰ জেগালৈ আহিলে প্লুৰেল হয় তেতিয়াহ'লে ছাবজেক্টটো যদি প্লুৰেল হয় তেতিয়া তাৰ লগত কি বহিব, ৱেৰ ব্যৱহাৰ কৰিব লাগিব। একেবাৰে সহজ কথা, আপোনালোকে অলপ মনোযোগ দিলে পাৰিব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন আগবাঢ়িছোঁ। হি গেভ মি এন আমব্ৰেলা। তেওঁ মোক ছাতি এটা দিলে। এই বাক্যটো এক্টিভ ভইচত আছে আৰু এই বাক্য দুটা অবজেক্ট আছে। এতিয়া আমি পেছিভলৈ নিলে হ'ব। যদি আমি মিটো অবজেক্ট হিচাপে ধৰোঁ তেতিয়া ছাবজেক্টৰ জেগালৈ আহিলে কি হ'ব, আই হ'ব। যিহেতু বাক্যটো চিম্পল পাষ্ট টেন্সৰ বাক্য, ভাৰ্বটো পাষ্ট টেন্সত আছে, সেইবাবে আইৰ লগত কি লাগিব, ৱাছ লাগিব। আই ৱাছ, গেভৰ থাৰ্ড ফৰ্ম কি, গিভেন হ'ব। আই ৱাছ গিভেন এন আমব্ৰেলা বহোৱালোঁ, মানে মেইন ভাৰ্বৰ পিছত ৰিটেন অবজেক্টটো বহোৱালোঁ। আই ৱাছ গিভেন এন আমব্ৰেলা, বাই বহোৱালোঁ। তাৰপৰা যদি ছাবজেক্টত হি থাকে তেতিয়াহ'লে অবজেক্টত কি হ'ব, হিম হ'ব। আই ৱাছ গিভেন এন আমব্ৰেলা বাই হিম। মোক ছাতি এটা দিছিল তেওঁ। ইয়াত আমব্ৰেলাটো হৈছে ৰিটেন অবজেক্ট। আমি অন্য এটা ধৰণে কৰিব পাৰোঁ। যদি আমি এন আমব্ৰেলাটো অবজেক্ট হিচাপে ধৰোঁ তেতিয়া ছাবজেক্টৰ জেগালৈ আহিলে কি হ'ব, এন আমব্ৰেলা হ'ব। আমব্ৰেলাটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বাবে কি হ'ব, ৱাছ লাগিব। এন আমব্ৰেলা ৱাছ, গেভৰ থাৰ্ড ফৰ্ম কি হ'ব, গিভেন হ'ব। এন আমব্ৰেলা ৱাছ গিভেন, তাৰপৰা ৰিটেন অবজেক্টটো বহুৱাম, মেইন ভাৰ্বৰ পিছতে ৰিটেন অবজেক্টটো বহুৱাম, মি বহিব। এন আমব্ৰেলা ৱাছ গিভেন মি, বাই বহোৱালোঁ। যদি ছাবজেক্টত হি থাকে অবজেক্টত কি হ'ব, হিম হ'ব। এন আমব্ৰেলা ৱাছ গিভেন মি বাই হিম।
ছাতি এটা তেওঁ মোক দিছিল। ইয়াত ৰিটেন অবজেক্টটো হৈছে মি। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।